কাহিনীটো সম্পূৰ্ণ কাল্পনিক কোনো জীৱিত বা মৃত ব্যক্তিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই মনি ও মনি আহা মোক টিফিনটো লৈ আনা দেৰি হৈছে মোৰ দিয়া হ'ল ওলালো দিয়া ডাঙৰ কথা এটা হ'ল নহয় এই বাবু বোলে স্কুলৰ টেম্পুখন নাহে 10 দিনমান এতিয়া এই চোৱা বাট কেনেকৈ খোজকাঢ়ি যাওঁ হয় নেকি ঠিক আছে তেন্তে হ'লে মই ধৰ্মেশ্বৰহঁতৰ বাবুক কৈ দিম কি অনা দিয়া তাৰ লগত নোৱাৰো দে মই যাবলৈ ইমান স্পীডত গাড়ী চলাই কি হয় নেকি মই নোৱাৰো দে মোৰ বৰ ভয় লাগে মই বাবুক কৈ দিম অস্ত্ৰ চলাব ইমান চিন্তা কৰিব নালাগে ভালকে পঢ়িবা দেই বদমাছি নকৰিবা কিন্তু হোমৱৰ্কখিনি কৰিলা নে নাই কৰিলা বাবা দেখটো আনি আছো দেৰিয়ে হৈছে আজি সদায় দেৰিয়ে হয় ব'লা তাকে যাওঁ হ'ল মনি দীপুৰ স্কুল আৰু টিউচনৰ ফিজ দিয়া হ'লনে দিলোঁ খালি গুলুকদাৰ দোকানৰ পইচাকেইটাহে দিব বাকী থাকিল হয় দিয়া 10,000 টকাৰে চলিবলৈ বৰ টান পৰিছে বুজিছা এইবাৰ 5 দিনমান ক্ষতিও হ'ল পইচাও কম পাম মাত্ৰ 7,000 মান টকাহে পাম বুজিছা হেৰি শুই যাওকচোন ৰাতি হ'ল দিনটো কাম কৰি কষ্ট কৰি আহিছে এতিয়া আপুনি সেইবোৰ চিন্তা কৰি আছে ভগৱান আছে নহয় একদিন আমাক চাব নহয় শুই যাওক বাবু তোমাৰ কিবা কাম আছে নেকি
কামটো তেনেকুৱা নাই কিয় মোৰ অলপ বজাৰ কৰিবলগীয়া আছে পাৰিবা জানো হ'ব দিয়ক ঠিক আছে মই অকণ আহিছোঁ তুমি অকণ ৰখাচোন দেই এনেকৈয়ে এদিন দুদিনকৈ 6-7 দিন পাৰ হৈ গ'ল আৰু মণি আৰু বাবুৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে আৰু এটা সময়ত মণি বাবুৰ প্ৰেমত পৰিল তুমি আগতে বহা বাবু তোমাৰ অসুবিধা হ'ব নেকি নাই নাই উঠা একো নাই ভালকৈ ধৰি লোৱা দাদা বাবু মোক চাহ একাপ খাই আহিবা নাই নালাগে দিয়ক বেলেগে দিম কিয় কোনোবাই মানা কৰিছে নেকি নাই মানা কৰিবলগীয়া নাই বাৰু ঠিক আছে খাই ল'বা বেলেগে দিম খাম দিয়ক ঠিক আছে বাবু ক'ত আছা নাই পথাৰত পথাৰত কি কৰি আছা নাই এনেই আহিছোঁ বাবু তোমাক কথা এটা কওঁ কওক বৌ তুমি বাৰু আমাক যে অনা নিয়া কৰি আছা তোমাকতো আমি তেলৰ পইচাও নিদিওঁ কিন্তু তথাপিও যে তুমি আমাক অনা নিয়া কৰি আছা তোমাৰ কামৰতো ক্ষতি হৈছে ন নাই একো নাই সেইটো আৰু কি আৰু উপেন্দাই কোৱাৰ কাৰণে অকণ অনা নিয়া কৰি দিছোঁ আৰু হে সঁচাইনে সঁচাই বৌ তুমি বৰ ভাল ল'ৰা বাবু তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি নাই বৌ মোৰ গাৰ্লফ্ৰেণ্ড আছিলে ব্ৰেকআপ হ'ল এনেই কৈছা দিয়া নাই সঁচাই কৈছোঁ আজিকালি কাৰ গাৰ্লফ্ৰেণ্ড নাথাকে নাই কৈছোঁ বৌ কোনো নাই তেতিয়াহ'লে মই যদি তোমাক ভাল পাওঁ বুলি কওঁ তুমি ভাল পাবানে এই বৌ কি কথা কয় আজিকালি সেইবিলাক একো নহয় দিয়া নাই নাই উপেন্দাই গম পালে দেখোন মনত বৰ কষ্ট পাব ঠিক আছে বৌ ৰাখিছোঁ দিয়ক মই পাছত ফোন কৰিম ঠিক আছে দিয়া হেল্ল' বাবু আজি সন্ধিয়ালৈ তুমি আহিব পাৰিবা নেকি তেওঁ 9টাতহে আহে তুমি 6টামান বজাত আহিবা এনেই মাতিছোঁ আহিবাচোন কথা এটা আছে আহিবানে আহিবা দেই 6টামান বজাত পোৱাকৈ হেৰি বাবু ডিপু আহিছে ফোনটো ৰখাচোন দিয়া ঠিক আছে আহিবা হে অনন্ত আকাশে বহি কোন তোমালোক কি কাৰণে ধ্যানমগ্ন কিবা দুখ পাপ তাপ দুখ ক্লেশ দেখি পৃথিৱীৰ হৃদয় বৃত্তিত জানো
পৰে আখিনীৰ শততা বিদেশ হিংসা বিশেষ বাবু বৌ আমাৰ অন্ত অঁ বিচাৰি বাবু চিত্ৰ কোননো? বিশেষ মই বাবু টিপ চকুলো নিয়ৰ কণা পেলোৱাত আহা বাবু ওপৰ বহা কিবা দীপু মা তুমি আইতাৰ ওচৰত পঢ়াগৈছোন শুনা বাবু মই তোমাক সঁচাই ভাল পাই পেলাইছোঁ কিন্তু তুমি কিন্তু বৌ উপেন দাই গম পালে কিন্তু বহুত ডাঙৰ কথা হ'ব আৰু আপোনাক সহজভাৱে ল'ব নোৱাৰিম কি কথা ক'বলৈ আহিছা তুমি আৰু মই যদি কাকো নকওঁ কোনে ক'ব কোৱাচোন সেইটোতো হয় কিন্তু তথাপিতো বৌ উপেন দাই বিশ্বাসত অনা নিয়া কৰিবলৈহে দিছিল একো নহয় মই আছোঁ নহয় তুমি কিয় চিন্তা কৰিছা ঠিক আছে সঁচা কৈছোঁ বাবু মই তোমাক বহুত ভাল পাই পেলাইছোঁ তুমি নহ'লে মই থাকিবই নোৱাৰিম মোৰো মন যায় আপোনাক ভাল পাবলৈ যদি উপেন দাই গম পায় নাপায় তুমি মোৰ ওপৰত এৰি দিয়াচোন বৰ ডাঙৰ কথা হ'ব কিন্তু ঠিক আছে বৌ আপুনি যিটো ভাল লাগে ঠিক আছে আজিৰ পৰা তুমি মোক আপুনি নহয় তুমি বুলি মাতিব লাগিব ঠিক আছে অঁ বাবু আহিলা আহিলে দিয়ক আহিলে আপুনি আহিলোঁ দিয়া ঠিক আছে দিয়ক যোৱা যাওঁ ঠিক আছে যোৱা হেৰি কথা এটা কওঁ কোৱা বৰুৱানী আৰু হাজৰিকানীয়ে সদায় নতুন নতুন কাপোৰ পিন্ধি যায় মোৰোতো মন যায় ন তেনেকৈ পিন্ধিবলৈ বিহুটো আৰু পূজাৰ বাহিৰে আপুনিতো মোক এযোৰো ভাল কাপোৰ নিদিয়ে খুৰা মোৰো মন যায় দামী দামী কাপোৰ আনি দিবলৈ স্কুটি কিনি দিবলৈ কিন্তু 10,000 টকাৰে জানো সম্ভৱ অন্ততঃ তোমাৰ মুখৰ পৰা মই এইখিনি কথা শুনিম বুলি আশা কৰা নাছিলোঁ বহুত সহ্য কৰিলোঁ আজি 15-16 বছৰে কম সহ্য কৰি আছেনে আপুনি এটা কাম নকৰে কিয় মিনালী বাইদেউহঁতৰ বোলে ভিনদেউৱে বাহিৰত কাম কৰি 25-30 হাজাৰমান টকা দৰমহা পায় আপুনিও যাওকে আপুনি মোৰ কথা চিন্তা কৰিলে কমচে কম দীপুৰ কথাটো চিন্তা কৰক এনেকৈ আৰু কিমান দিন চলিম কওকচোন ঐ গুণ মই বাহিৰত যাম বুজিছ কিয় 10,000 টকাৰে চলিবলৈ একদম টান পৰে আৰু ল'ৰাও ডাঙৰ হৈ আহিছে ঘৰখন চলাবলৈ বৰ কঠিন হৈছে এই তই তাতকৈ এটা কাম নকৰ কিয় গাঁৱতে খেতি বাতি কৰ নহ'লে তই দোকান এখনতে ঘৰৰ ওচৰতে দি ল খেতি কৰি ধাৰ লগাই লাভ নাই বুজিছ আৰু তই দোকানৰ কথা কৈছ দোকান বাকী খাই তহিলং কৰি পেলাব বুজিছ অসমীয়াই যদি অসমীয়াক চিনি পালেহেঁতেন এই সোণৰ অসম গৈ সোণৰ অসম নহয় হয় দেৱ তই ঠিকেই কৈছ আজি আমি নিজকে অসমীয়া বুলি চিনাকি দিবলৈ বৰ লাজ লাগে এই ঐ অকণমান খাবি নেকি নাখাওঁ মই নাখাওঁ বল এইবিলাক ধুনীয়া মধুৰা কথা নকবি বল যাওঁ বল ব'ল যাওঁ ব'ল বল হেৰি কি ভাবিলে যোৱাটো কথা যাম কাইলৈ টিকেট কৰিম একমাত্ৰ দীপু আৰু তোমাৰ কাৰণে মই যাম কি সঁচাই মই জানো নহয় আপুনি মোক বহুত ভাল পায় বুলি আপুনি বাহিৰত যাব পইচা পঠিয়াব কিমান যে মজা লাগিব মা মই যাওঁ দেই থাকিবি ব'ল মই গৈ থাকোঁ দেই মই মাহে মাহে পইচা দি থাকিম চিন্তা কৰিব নালাগে আৰু মাৰক ডিষ্টাৰ্ব দি নাথাকিবা দেই ব'লা যাওঁ এনেকৈ মণি আৰু বাবুৰ সম্পৰ্ক চলি থকাৰ মাজতে উপেন দাই প্ৰাচীৰ হৈ থিয় দিয়াত দুয়োটাই ষড়যন্ত্ৰ কৰি আঁতৰাই দিব ধৰিলে
এতিয়া আৰু আমাক কোনে পায় বিন্দাছ আহি যাবা ঠিক আছে দিয়া সন্ধিয়া আহিবা অ'কে এই ফুল ধাৰণা কৰা উদ্ভিদবোৰ সপুষ্পক উদ্ভিদ বোলে সপুষ্পক উদ্ভিদে গুটি বা বীজৰ দ্বাৰা ফুল ধাৰণা কৰা উদ্ভিদবোৰ সপুষ্পক উদ্ভিদ বোলে সপুষ্পক উদ্ভিদে গুটি বীজৰ দ্বাৰা বংশ এই ফুল ধাৰণা কৰা মা আমাৰ দেউতা কেতিয়া আহিব শুন তোমাৰ দেউতা যেতিয়া বহুত টকা হ'ব তেতিয়া আহিব তুমি এতিয়া বহুত টকা কেতিয়া হ'ব তুমি এতিয়া পঢ়া নহ'লে দেউতাৰ নিচিনাকৈ তুমিও বাহিৰত যাব লাগিব ভালকৈ পঢ়িলে ইয়াতে কিবা এটা কৰি খাব পাৰিবা এই ফুল ধাৰণা উদ্ভিদবোৰ সপুষ্পক উদ্ভিদ বোলে সপুষ্পক উদ্ভিদে গুটি বা বীজৰ দ্বাৰা বংশ বাবু আহা দৰ্জা খোলা আছে দ্বাৰা বংশ বৃদ্ধি কৰে সৰল জাতীয় পইচা শুনা সদায় বৰ বৰকৈ পঢ়িব লাগে তেতিয়া বোলে বাটৰ বাতৰুৱা শুনিলেও আশীৰ্বাদ দি যায় গম পাইছা আৰু ভালকৈ পঢ়িব লাগে গম পাইছানে নাই ভালকৈ পঢ়িলে মানুহ হ'ব পৰা যায় গম পাইছানে হয় খুৰা মই ভালকৈ পঢ়িম আৰু ডাঙৰ হ'লে ডক্তৰ হ'ম আৰু দুখীয়া মানুহবোৰক চিকিৎসা কৰিম মণি 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 আপুনি হঠাৎ আহি ওলালহি যে কোনো খবৰ খাতি নিদিয়াকে আহিবলগীয়াত পৰিলোঁ কি আছে খাবলৈ দিয়া ভোক লাগিছে মোৰ কি হ'ল আহিয়ে কথা গৰম যে চা উপেন্দা মই তোক মিছাতে ফোন কৰি মাতি অনা নাই এই ধৰ্মেশ্বৰ পিতেক বাবুৰ লগত তোৰ ঘৈণীয়েৰ যিহে লিলিমাই মই দেখিছোঁ নহয় মানে মই তোক ক'বলৈ লাজ লাগে আৰে তই যদি মোক বিশ্বাস নকৰ তই যা তই এতিয়াও যা তই তাইক এতিয়া ফোনত ব্যস্ত হৈ থকা দেখিবি নতুবা তই দেখিবি তাৰ বাইকৰ পোকৰত ঘূৰি ফুৰা দেখিবি আৰে তই মনে মনে যাবি তই চব দেখিবি হয় নেকি ঠিক আছে তেন্তে যদি মিছা হয় দেখিবি তেন্তে হ'লে আৰু শুনাচোন তোমাৰ যেনি ৰঙা টি চাৰ্টটো আছিলে তোমাক যে ইমান ধুনীয়া লাগে নহয় কালি যেতিয়া আহিবা সেইটো পিন্ধি আহিবানে মোৰতো বেয়া লাগি আছে ন মইতো তেওঁ মাতি অনা নাই তো নিজে আহিছে মণি মই এইবিলাক কি শুনিছোঁ কি হ'ল কি শুনিছে আপুনি তুমি নাজানা তুমি কৰিও নাজানা আপুনি যদি জানে আপুনিয়ে কওক কি শুনিছে ধৰ্মেশ্বৰ ডাঙৰ বাবুক তুমি ভাল পোৱা হয় নে নহয় কি হৈছে আপোনাৰ আপুনি পাগল হৈছে নেকি নে আজি আপুনি কিবা খাইছে কি মই কিহৰ অভাৱত তুমি এইবিলাক কৰিছা মই তোমাক কি কমি দিছো আপুনি লোকৰ কথা শুনি আছে মোক গাত হাত দিলে মই আপোনাৰ বাহিৰে কাকো ভাল পোৱা নাছিলো মিছা নামাতিবা
থাকিবা তুমি এই মাত্ৰ ফোনত কাৰ লগত কথা পাতি আছিলা মা কি হ'ল আৰে কি হ'ল হঠাৎ মাতি পঠিয়ালি যে একো কথা নুশুনো মই ফোন এটা কৰিলে তাৰ ৰিচিভ কৰিব টাইম নাই খালি ৱেটিং ঐ তোৰ আকৌ কি হৈছে ইফালে চা তোৰ একো কথা নুশুনো মই তোক মই কিমান ভাল পাওঁ তই জান হ'ব তই কিমান ভাল পাৱ মোৰ জনা আছে তই উপেন্দাৰ ঘৈণীয়েকৰ বাহিৰে বেলেগ কিবা বুজি পাৱ জানো যা তই উপেন্দাৰ ঘৈণীয়েককে অনা নিয়া কৰি থাকগৈ স্কুটিত আই ধেত আকৰি তই মোক কথাটো শুনচোন তই যদি মোক বুজি নাপাৱ কেনেকৈ হ'ল মই তোক কিমান ভাল পাওঁ জান এইফালে চা যেনেকৈ সন্ধিয়া নীল আকাশত জন্তু জিলিকে মোৰ মন আকাশত তই জিলিক আকৰি আৰু তই লোকৰ কথা কিয় শুন কচোন ঐ তোক যদি কোনোবাই কয় কাৰুৱে তোৰ কাণখন লৈ গ'ল তই কাণখন খেপিয়াই চাবি নে কাৰুৱে তোক লদি মাৰে শুন আনৰ কথা শুনি লাভ নাই আমাৰ দুটাৰ মনৰ মিল থাকিলে আন কোনো আমাক একো কৰিব নোৱাৰে বুজিছনে তোক মই বহুত ভাল পাওঁ ঠিক আছে তোক কিয় বুজি পোৱা নাই কচোন কথাটো সঁচাইনে যদি এইবোৰ মিছা হয় নহয় এইবাৰ চাবি কিন্তু তোৰ চকুকেইটা ঘুকটি মই উলিয়াই আনিম তই মোক সঁচাকৈ বিশ্বাস নকৰ নেকি বাৰু তোৰ কাৰণে মই বলিয়া হেল্ল' বাবু কোৱা ক'ত আছা হেৰি নহয় শুনিছানে কালি দাদাই চব গম পালে গম পাইছানে মই এতিয়া কি কৰিম কোৱাচোন তুমি মই আৰু ইয়াত থাকিব নোৱাৰোঁ দাদাই কালি বহুত মাৰপিট কৰিছে মোক তুমি মোক লৈ যোৱা কি তুমি বলিয়া হৈছা নেকি মোৰ হাতত 10 নিয়া নাই মই দেউতাৰ পৰা পাণ বিকা পইচা 60 টকা ফাংকা মাৰি স্কুটিত তেল ভৰাইছোঁ মোৰ হাতত আছে নহয় তুমি চিন্তা কৰিব নালাগে মোৰ হাতত আছে 10-20 হাজাৰ নহয় দাদাই যেতিয়া বাহিৰত আছিলে মোক পইচা পঠাইছিলে তাৰে 1,20,000 মান আছে মোৰ হাতত আৰু সোণৰ নেকলেছ এডাল আছে আঙুঠি এটা আছে খাৰু দুযোৰ আছে ফুলি আছে তুমি সেইবিলাক একো চিন্তা কৰিব নালাগে খালি তুমি মোক লৈ যোৱা ইয়াৰ পৰা ঠিক আছে হেল্ল' ওলাই আহা ওলাইছোঁ বিগ দি আহা আছে বোলা গোবিন্দা বজাৰলৈ গৈছে বেগ দি বোলা চব আনিছে নে নাই আনিছোঁ বোলা না আনিছতো তুমি এটা কাম কৰা তুমি দোকানখন চিন্তা কৰোৱা মই খাওঁত কেইদিনৰ পৰা আহি আছোঁ মোৰ
মোৰ ভয় লাগে অ' আজিকালি যিহে চিলনি চোৰ ওলাইছে মই ইয়াত অকলে ৰখি থাকিব নোৱাৰোঁ তুমি ডাঙৰ বেগটো ওচৰবা সৰু বেগটো মোৰ ওচৰত দিয়া সৰু বেগটো হ'লে ঠিক আছে এইটো লোৱা ভয়টো নালাগে আপুনি সোনকালে সোনকালে আহিবা কিন্তু দাদা অ' দাদা এইফালে নীলা টি চাৰ্ট পিন্ধি যোৱা ল'ৰা এজনক এটিএমত দেখিছিল নেকি বাৰু নাই মই কাকো নাই দেখা দেই হেল্ল' মই আৰু কিমান সময় ৰখি থাকিম এইখিনিত তোমাৰ এটিএমৰ পৰা পইচা ওলোৱা হোৱাই নাই নে প্ৰেম 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 কাক বোলে তুমি জানা তুমি যদি তোমাৰ 17 বছৰীয়া সংসাৰখন মুখ এৰি মোলৈ আহিব পাৰা এটা ল'ৰা এৰি থৈ আহিব পাৰা আৰু মোক এৰি যে আনন্দ নাযাবা তাৰ কি মানে আছে এয়া প্ৰেম গাড়ী সদায় নতুন কিনিবা পুৰণা নহয় আৰু এটা কথা কওঁ শুনা বৰ্তমান মই মোৰ পেয়সী মানে মোৰ নতুন সংসাৰ মালবিকাক লৈ আৰম্ভ কৰিবলৈ মই গৈ আছোঁ কি কি ক'লা তুমি কোনোদিন ফোন কৰি যাতে আৰু মোক ডিষ্টাৰ্ব নকৰিবা তোমাৰ নম্বৰ মই আজিয়ে ব্লেক লিষ্টত ভৰাইছোঁ কি হ'ল ইমান টাইম লাগে নেকি দাদা আহি পাওঁৱে হ'ল ব'লা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই আৰু এনেকুৱা ভুল জীৱনত নকৰোঁ আপুনি মোক ক্ষমা কৰি দিয়ক আপোনাৰ বাহিৰে মোৰ আৰু কোনো নাইকিয়া হেৰি মোক ক্ষমা কৰি দিয়ক আপুনি মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ তুমি
তুমি যিখিনি ভুল কৰিছা, তুমি যিখিনি নিষ্কাম কৰিছা, তোমাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো। আৰু যদি মই তোমাক ৰাখোঁ, সমাজে মোক দেউতা, তুমি যদি এজনী মাক ৰাখা, মই ঘৰত নাথাকিম আৰু ঘৰৰ পৰা ওলাই যাম। কাৰণ মই মাক বাবুদাৰ কোচত বহি থকা নিজ চকুৰে দেখিছো। তুমি দীপুৰ চকুতো আজি খিননীয়া হলা। তুমি কোনো ক্ষমাৰ যোগ্য নহয়। তুমি এতিয়াই বলাচোন লোৱা, ইয়াৰ বেগ লোৱা। তুমি কোনো ক্ষমাৰ যোগ্য নহয়। আহা, তুমি যাব লাগিব। তোমাক মই কেতিয়াও ৰাখিব নোৱাৰো। নাই 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 নাই, আহা। তুমি যোৱা যোৱা, ঘৰ বাই যোৱা, মোৰ মান ইজ্জত চব খেদিলে, মোক সৰ্বনাশ কৰি পেলালে। এনেকৈ এখন ঘৰ ধ্বংস হ'ল আৰু বাবুৱে নিজৰ প্ৰেমিকাৰ লগত সংসাৰ আৰম্ভ কৰিলে। উপেন দা আৰু মণিবোৰ লগতে দীপুৰ জীৱন ধ্বংস হ'ল।